নমস্কাৰ ড্ৰিমছ অসমৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আপোনালোকে লৈ আহিছোঁ মুখ্যমন্ত্ৰী নিযুত মাইনা আঁচনি। মুখ্যমন্ত্ৰী নিযুত মাইনা আঁচনি কি আৰু কেনেকৈ এই আঁচনিত আপোনালোকে লাভ কৰিব পাৰিব এই বিষয়ে জনাম। চ' ভিডিঅ'টো একেলগে চাই যাব। যিহেতু ছাত্ৰীসকলৰ বাবে বিশেষকৈ এই আঁচনি আজি শুভাৰম্ভণি কৰিব মুখ্যমন্ত্ৰী মহোদয়ে। আৰু এই নিযুত মাইনা আঁচনিত কি আছে আৰু কেনেকৈ ছাত্ৰীসকলে এই নিযুত মাইনা আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব আপোনালোকক মই জনাব বিচাৰিছোঁ। আৰু এই নিযুত মাইনা আঁচনিৰ যোগেদি আগন্তুক 3টা বৰ্ষত এই আঁচনিৰ জৰিয়তে 10 লাখ যি শিক্ষাৰ্থীক সাঙুৰি লোৱাৰ লক্ষ্য লোৱা হৈছে। আৰু এই যি নিযুত মাইনা আঁচনি এই নিযুত মাইনা আঁচনি পাবৰ বাবে আপোনালোকে কি কৰিব লাগিব জনাব বিচাৰিছোঁ। ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত নামভৰ্তি কৰা ছাত্ৰীসকলৰ বাহিৰে উচ্চতৰ মাধ্যমিক স্নাতক BA BSc BCom আৰু স্নাতকোত্তৰ MA MSc MCom BEd বৰ্ষত নামভৰ্তি কৰা চৰকাৰী আৰু ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ ছাত্ৰীসকলক উদগনি যোগোৱাৰ বাবে এই অভিলাষী আঁচনি গ্ৰহণ কৰা হৈছে। যিহেতু এই সুবিধা আপোনালোকে কোন বছৰত লাভ কৰিব, যি হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ, ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰ আৰু যি মাষ্টাৰ ডিগ্ৰী এই ফাৰ্ষ্ট ইয়েৰ, এই 3টা বৰ্ষত এই সুবিধাসমূহ আপোনালোকে লাভ কৰিব পাৰিব, বিশেষকৈ ছাত্ৰীসকলে কেৱল। আৰু দেখিছে এই যি নিযুত মাইনা আঁচনিৰ মুখ্য উদ্দেশ্য কি হৈছে আপোনালোকক জনাব বিচাৰিছোঁ। 1 নম্বৰ উদ্দেশ্য হৈছে উচ্চ শিক্ষাত কন্যা শিক্ষাৰ্থীৰ নামভৰ্তি বৃদ্ধি কৰা। 2 নম্বৰতে ৰাজ্যৰ অধিক সংখ্যক ছাত্ৰীৰ বাবে উচ্চ শিক্ষা লাভৰ বাট প্ৰশস্ত কৰা। 3 নম্বৰতে হৈছে বাল্য বিবাহ ৰোধৰ ক্ষেত্ৰত অৰিহণা যোগোৱা। এই যিহেতু 3টা লক্ষ্য আগত ৰাখি নিযুত মাইনা আঁচনি মুখ্যমন্ত্ৰী মহোদয়ে শুভাৰম্ভণি কৰিব। আৰু ইয়াত কি সুবিধা আপোনালোকে লাভ কৰিব আপোনালোকক জনাব বিচাৰিছোঁ। সুবিধাসমূহ আছে ধনী দুখীয়া নিৰ্বিশেষে সকলো পৰিয়ালৰ কন্যাই এই সুবিধা লাভ কৰিব। যিহেতু সকলোৱে এই যি ছাত্ৰীসকলে এই সুবিধা লাভ কৰিব। একাদশ শ্ৰেণীত নামভৰ্তি কৰা প্ৰতিগৰাকী যোগ্য ছাত্ৰীৰ বাবে মাহিলী 1000 টকাকৈ, সৰ্বাধিক 10 মাহলৈ বছৰত মুঠ 10,000 টকা। যিহেতু হায়াৰ ছেকেণ্ডেৰীত প্ৰথম বৰ্ষত যিসমূহ ছাত্ৰীয়ে নামভৰ্তি কৰিছে, নামভৰ্তি কৰা ছাত্ৰীসকলে মাহত 1000 টকাকৈ আৰু বছৰত 10,000 টকা লাভ কৰিব। কেৱল চৰকাৰী যিসমূহ মহাবিদ্যালয় বা বিদ্যালয় আছে, চৰকাৰী বিদ্যালয় আৰু মহাবিদ্যালয়ত নামভৰ্তি কৰা ছাত্ৰীসকলেহে এই যি নিযুত মাইনা আঁচনিৰ সাহায্য লাভ কৰিব। ইয়াৰ পিছতে আছে স্নাতক BA BSc BCom প্ৰথম বৰ্ষত নামভৰ্তি কৰা প্ৰতিগৰাকী যোগ্য ছাত্ৰীৰ বাবে মাহিলী 1250 টকাকৈ, সৰ্বাধিক 10 মাহলৈ বছৰত মুঠ 12,500 টকা। যিহেতু যিসমূহ ছাত্ৰীয়ে স্নাতক যিহেতু BA বুলি কোৱা হয়, BA BSc BCom প্ৰথম বৰ্ষত তেওঁলোকে নামভৰ্তি কৰিছে, তেওঁলোকে নামভৰ্তি কৰা ছাত্ৰীসকলে মাহত 1250 টকাকৈ লাভ কৰিব আৰু 10 মাহলৈ এই যি সাহায্য তেওঁলোকে লাভ কৰিব আৰু মুঠ বছৰত 12,500 টকা তেওঁলোকে লাভ কৰিব। ইয়াৰ পিছতে আছে স্নাতকোত্তৰ MA MSc MCom আৰু BEd। যিহেতু যিসমূহ মাষ্টাৰ ডিগ্ৰী বুলি কোৱা হয়, মাষ্টাৰ ডিগ্ৰীত অধ্যয়ন কৰা যিসমূহ ছাত্ৰী প্ৰথম বৰ্ষত নামভৰ্তি কৰা প্ৰতিগৰাকী যোগ্য ছাত্ৰীৰ বাবে মাহিলী 2,500 টকাকৈ, সৰ্বাধিক 10 মাহলৈ বছৰত মুঠ 25,000 টকা লাভ কৰিব। যিহেতু মাষ্টাৰ ডিগ্ৰীত যিসমূহ ছাত্ৰীয়ে নামভৰ্তি কৰিছে তেওঁলোকে মাহত 2,500 টকাকৈ আৰু বছৰত 25,000 টকাকৈ এই যি নিযুত মাইনা আঁচনিৰ যোগেদি তেওঁলোকে লাভ কৰিব। আৰু এই নিযুত মাইনা আঁচনিত কি আছে আপোনালোকক জনাব বিচাৰিছোঁ। নিযুত মাইনা আঁচনি হৈছে বাল্য বিবাহৰ দৰে সামাজিক ব্যাধি প্ৰতিৰোধৰ উদ্দেশ্যে গ্ৰহণ কৰা এক সৰ্বাংগীন পদক্ষেপ। এই যি বাল্য বিবাহ ৰোধৰ বাবেই বিশেষকৈ এই নিযুত মাইনা আঁচনি প্ৰৱৰ্তন কৰা হৈছে। নিযুত মাইনা আঁচনি লাভ কৰিবৰ বাবে আপোনালোকে কি যোগ্যতা লাগিব আপোনালোকক জনাব বিচাৰিছোঁ। যিহেতু সকলো ছাত্ৰীয়ে এই যি সুবিধা লাভ নকৰে, কোনসমূহ ছাত্ৰীয়ে এই সুবিধা লাভ কৰিব আপোনালোকক জনাব বিচাৰিছোঁ। যোগ্যতা 1 নম্বৰতে হৈছে অসমত বাস কৰা সকলো কন্যা শিক্ষাৰ্থীয়ে এই আঁচনিৰ বাবে যোগ্য। অসমত বাস কৰা সকলো কন্যা শিক্ষাৰ্থীয়ে এই আঁচনিৰ বাবে যোগ্য। বিবাহিতা ছাত্ৰী, স্নাতকোত্তৰ বা BEd শিক্ষাৰ্থীৰ বাহিৰে চাকৰিয়াল BEd শিক্ষাৰ্থীসকলৰ বাবে আঁচনিৰ সুবিধা উপলব্ধ নহ'ব। আৰু যিসমূহ ছাত্ৰীয়ে বিবাহপাশত আবদ্ধ হৈছে, সেই বিবাহপাশত আবদ্ধ হোৱা ছাত্ৰীসকলে এই সুবিধা লাভ নকৰে। লগতে যিসমূহ চাকৰি আছে, চাকৰি থকা বিবাহিত যি শিক্ষাৰ্থী আছে তেওঁলোকেও এই সুবিধা লাভ নকৰে। মন্ত্ৰী, সাংসদ, বিধায়কৰ কন্যাই এই আঁচনিৰ বাবে যোগ্য বিবেচিত নহ'ব। যিসমূহ মন্ত্ৰী বিধায়ক আছে তেওঁলোকৰ কন্যাসমূহে এই যি সুবিধা লাভ নকৰে। তাৰপিছত আছে বাণীকান্ত কাকতি বঁটা প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত স্কুটাৰ লাভ কৰা ছাত্ৰীসকলে এই আঁচনিৰ বাবে যোগ্য বিবেচিত নহ'ব। বাণীকান্ত কাকতি বঁটা পৰিহাৰ কৰা ছাত্ৰীৰ বাবেহে এই আঁচনি প্ৰযোজ্য হ'ব। আৰু যিসমূহ ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডেৰী প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিলে আৰু তেওঁলোকক যি বাণীকান্ত কাকতি বঁটা প্ৰদান কৰা হৈছিলে, তাৰ লগতে এখন স্কুটি প্ৰদান কৰা হৈছিলে, সেই স্কুটি লাভ কৰা ছাত্ৰীসকলে এই যি সুবিধাসমূহ লাভ নকৰে।
আপোনাক জনাব বিচাৰিছোঁ আজি যিহেতু 8 আগষ্ট 2024 দিনৰ 11টা বজাত মুখ্যমন্ত্ৰী মহোদয় এই যি নিযুত মাইনা আঁচনি শুভাৰম্ভণি কৰিব আৰু ইয়াৰ লগতে প্ৰতিখন জিলা আৰু প্ৰতিখন মহাবিদ্যালয়তে একে সমান্তৰালভাৱে এই যি আঁচনিখনৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হ'ব। চ' এই ভিডিঅ'টো আপোনালোকক জনালোঁ মুখ্যমন্ত্ৰীৰ নিযুত মাইনা আঁচনি। এই নিযুত মাইনা আঁচনি আপোনালোকে কেনেকৈ লাভ কৰিব আৰু কোন কোন ছাত্ৰীসকলে লাভ কৰিব। আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোকক যথেষ্ট উপকৃত কৰিব। ভিডিঅ'টো ইমানখিনি আছিলে। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ জনালোঁ।